হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ দশম বৰসভালৈ। এই বৰসভাখনৰ বিষয়ে দৰঙৰ সকলো লোকে জ্ঞাত হয় আৰু 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠিত বৰসভাখনৰ আজি লাষ্ট ডে হয়। আজিহে আমাৰ সৌভাগ্য হৈছে ভগৱানৰ আশীষ ল'বলৈ। আজি ৰাতিপুৱা মহাবিষ্ণু যজ্ঞৰ পূৰ্ণ আহুতি হৈ গ'ল আৰু এয়া হৈছে মহাবিষ্ণু যজ্ঞৰ মণ্ডপটি। আমাৰ ইমানে সৌভাগ্য যে আহিয়ে আমি হোমৰ ফুট ল'বলৈ পালোঁ। যোৱাকালি হেনো হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছিলে, আজি কিন্তু অলপ কম হ'লেও আছেই প্ৰায়। ভগৱানৰ আশীৰ্বাদ লৈ আমি আহিলোঁ প্ৰসাদ খাবলৈ। ইয়াতে 5 দিনীয়া কাৰ্যসূচীত যিমান হাজাৰ হাজাৰ ভকত আহিছে সকলোকে সমানে আপ্যায়ন কৰিছে। আজিতো মানুহ কমেই হয়, এইকেইদিন বোলে বাহিৰত লাইন পাতিব লগা হৈ গৈছিলে আৰু আমি খাবলৈ এনেকৈ বহি ল'লোঁ। আৰু এইফালে বহিছে আমাৰ জেঠীমা বাইদেউ, এইটো মা চাই আছে এইফালে। গৈ বাহিৰৰ পৰিৱেশটো উপভোগ কৰিব আহিলোঁ, ইমান ধুনীয়া লাগিছে। লগতে সূৰ্য অস্ত যোৱা সময়কণে যেন পৰিৱেশটো দুগুণ ভাল লগা কৰি তুলিছে। আৰু এইফালে দৰঙৰ বিখ্যাত কলাকৃষ্টি ওজাপালিৰ প্ৰতিমূৰ্তি আৰু এয়া হৈছে ৰাধা কৃষ্ণ, ইমান মৰম লাগিছে। লগতে সকলোখিনি বস্তুৱে ইমান ধুনীয়াকৈ সজাইছে, এটা এটা পাৰ্ট ভাল লাগিছে। এতিয়া গৈ আছোঁ প্ৰদৰ্শনী চাবলৈ আৰু আমাৰো যে মনবোৰ খুব ভাল লাগি আছে আজি। এই বৰসভাখন প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে হয় আৰু এইবাৰ লাষ্ট ডে হ'লেও যে এপাক চাবলৈ সৌভাগ্য হ'ল, সেইকাৰণে মনটো খুব ভাল লাগি আছে। গৈও বেছি ভাল লাগিছে ইয়াৰ হস্তশিল্প, ইমান ধুনীয়া আকৃতি দিছে চাওকচোন। এইফালে দৰঙী কোচ ৰজাৰ যুদ্ধৰ সা সঁজুলিসমূহ প্ৰদৰ্শনীমূলক সকলোখিনিয়ে ভাল লাগিছে, কিন্তু মোৰ চবতকৈ ভাল লগা প্ৰদৰ্শনী হৈছে এইয়া বুঢ়ী আইৰ সাধু আৰু ভূপেন হাজৰিকাৰ সংগীতানুষ্ঠান। প্ৰদৰ্শনী চাই থাকোঁতে এন্ধাৰে হৈ গ'ল, সেইকাৰণে ইয়াৰ পৰা লৰালৰিকৈ ওলাই দিলোঁ আৰু আহিলোঁ আনন্দ বজাৰলৈ। মায়ে হেনো ইয়াতে কিবা কিবি লয়। আনন্দ বজাৰখন ইমানেই ডাঙৰ যে ইয়াতে ঘৰৰ সকলো সা সামগ্ৰী পোৱা যাব। এইফালে ঘৰলৈ যাবলৈ ইমান দেৰি হৈছে আৰু এইকেইটা চাওকচোন পানী পুৰি খোৱাত ব্যস্ত হৈ গ'ল। ইয়াৰ পৰা আমাৰ ঘৰ হৈছে 5 কিলোমিটাৰ। আমি ভাবিছোঁ আজি খোজকাঢ়ি যাম, সেইকাৰণে মাক ইয়াতেই বিদায় দিলোঁ, মাক দিলোঁ টমটমত উঠাই। আমি এইকেইজনী আহি আছোঁ খোজকাঢ়ি। এয়া হৈছে ভণ্টি, জেঠীমা আৰু আমাৰ বাইদেউ টিকলিজনীও আহিছে আৰু লগতে আছে আমাৰ এই টিকলা দুটা। ভাল সন্ধিয়াৰতে আজিলৈ বাই বাই।